নমস্কাৰ বন্ধুসকল, লাইট সাউণ্ড চেণ্টাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই ত্ৰিদীপ, আপোনালোকে চাই আছে লাইট সাউণ্ড চেণ্টাৰ। মই আজি আপোনালোকৰ মাজলৈ এটা আনবক্সিঙৰ ভিডিঅ' লৈ আহিছোঁ। এখন ডিজিটেল ৱেট মেচিন এটি। আহক আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এইটো ফ্লিপকাৰ্টৰ পৰা মই মঙাইছিলোঁ। আপোনালোকে পেকেট চাই দেখিছে, আপোনালোকে ধৰিব পাৰিছে। দামো বৰ বেছি নহয় বাৰু। তো ডেলিভাৰী চাৰ্জ লগাই আপোনাৰ 389 হয়। আহক কেনেকুৱানো কিনো আমি প্ৰথমতে আনবক্সিং কৰি সকলো ডিটেইলছ জনাই আছোঁ। প্ৰথমতে পেকেট খুলি লওঁ। পেকিংটো ধুনীয়া কৰি দিছে। পোৰ্টেবল ইলেক্ট্ৰনিক ৱেট মেচিন। আহক আমি পোনে পোনে এতিয়া দুটা বেটাৰী দুটা দিছে। বৰ বেছি দীঘলীয়া নকৰোঁ ভিডিঅ'টো। আনিছোঁহে নতুনকৈ, মই কি হয় নাজানো বাৰু, হ'লেও চেক কৰি চাব বিচাৰিছোঁ আপোনালোকৰ আগতে। শ্ব' কৰিছে, ঠিকে আছে বস্তুটো। ৱেট দি চালেহে গম পাম। কেজি আহি গ'ল। এতিয়া কি ৱেট কৰি চাম বাৰু, কিবা এটা ৱেট কৰি চাওঁ, তেতিয়াহে গম পাম আমি। এডোখৰ চাবোন লৈ লৈছোঁ মই। এয়া আছে 140 গ্ৰাম আছে। এইডোখৰকে ৱেট কৰি চাইছোঁ। পলিথিন সুমিয়াই লওঁ, ঠিকেই আছে নে কেনেকুৱা আছে চাওঁ আপোনালোকৰ মাজতে। ঠিকে বান্ধি ল'ব লাগিব, নহ'লে অসুবিধা হৈছে মোৰ। এশ 30 গ্ৰাম, 140 গ্ৰাম আছে, কিন্তু অলপ মিষ্টেক দেখাইছে নেকি। চাওঁ আকৌ এবাৰ ট্ৰাই কৰি চাওঁ। ইয়াত লিখিছে 10 কিলো, 10ৰ পৰা 50, 5 to 10 গ্ৰাম, কিন্তু লেছ বাঢ়িব পাৰে কমিব পাৰে বুলি কৈছে। যিখন কাৰ্ডখনত লিখিছে। আকৌ এবাৰ ট্ৰাই কৰিছোঁ মই। এতিয়া কিন্তু ৰিয়েল দেখাইছে 140 গ্ৰাম। 140 গ্ৰাম ঠিকে দেখাইছে। কম দামতে আপোনালোকে যদি বিচাৰে, মই অনলাইনৰ পৰা মঙাইছিলোঁ, ফ্লিপকাৰ্টৰ পৰা বা এমাজনৰ পৰা য'তে হ'লেও আপোনালোকে মঙাই ল'ব পাৰে, লৈ ল'ব পাৰিব কম খৰচতে। ভিডিঅ'টো ইমানে। যদিহে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।